हेलो फ्रेंड सकलोके महाशिवरात्रिर बहुत बहुत शुभेच्छा जनालो। आज हल गाइस महाशिवरात्रि पूजा माने आज महादेव और पार्वती मातार माने बिया हब राति और माने एतिया आमी गई आसो आमार ओसৰৰ शिव मन्दिरत गई आसो माने धूप थाकी और या माने ठगी दिम माने खुना बुट दिम और या आमार मन्दिरत अलप चाकी দি ললো। বলক এতিয়া চাই থাকক মানে আজি সকলোতে যাম মানে আমাৰ কেদাৰতো যাম মানে কেদাৰনাথ বুলি কয় কেদাৰ মন্দিৰ তালৈকে যাম আৰু এয়া যাব আমাৰ বাবু। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। হৰ হৰ মহাদেৱ। এই গাইস বলক এতিয়া আৰু বাবু আমি যাব লাগে এটা মন্দিৰ বলা ভাঙাব লাগব গাইস আজি মানে ভাঙাব লাগব বলক। আহি পালো এয়া আমাৰ ওচৰৰ বিখ্যাত শিৱ মন্দিৰ মানে পাঁচ গাঁৱৰ বেলৰ তলৰ মন্দিৰ বুলি কয়। এয়া চাওকচোন মন্দিৰটো কি ধুনীয়াকৈ সজাইছে। এই গাইস ফাইনেলি আহি পালো এয়া শিৱ মন্দিৰত আহি পালো আমাৰ এয়া মানে এতিয়া কি হ'ব বলক। বাবু দিয়া এয়া চাওক ধুনীয়াকৈ সজাই দিছে মন্দিৰটো। এয়া চাওক ধুনীয়াকৈ সজাই দিছে। এয়া আমাৰ ওচৰৰ শিৱ মন্দিৰ এইটো। এয়া চাওক পাঁচ বেলৰ মন্দিৰ। এয়া অলপ বুট মুখ দি দিওঁ। এই চাওক এয়া বুট মুখ জিকুৱাই আছে ধুনীয়াকৈ আৰু এয়া আমি এতিয়া মানে এয়া বুট মুখ দি দিলোঁ। এয়া মানে চাকি জ্বলাম আৰু সেৱা ল'ম বলক। এয়া মানে এক ঘণ্টা অলপ দি দিওঁ এক ঘণ্টা দি এতিয়া মানে বাহিৰত মানে চাকি দিলোঁ আহক। হৰ হৰ মহাদেৱ। এই গাইছে মানে আমি সেৱা লৈ উঠিলোঁ এতিয়া মানে ফটা ল'ম আৰু চাওক মন্দিৰটো ধুনীয়াকৈ মানে সজাই তুলিছে। এয়া চাওক মন্দিৰটো ধুনীয়াকৈ সজাই দিছে। অঁ এতিয়া মানে ফটা লৈ লওঁ। এয়া চাওক এয়া মানে ঘট কৰিছে ইয়াত মানে ৰাতি মানে চাগে পূজা কৰিব ইয়াত ৰাতিলৈকে। এতিয়া মানে আমি কেদাৰলৈকে যাম বলক কেদাৰ মন্দিৰত যাম। এয়া এটা মানে সৰু এটা পইচা দি দিলোঁ। এয়া অলপ খিচাৰি খাই লওঁ। এই গাইছ এয়া চাওক মানে পূৰা পাহাৰীয়া ৰাস্তাটো মানে গাড়ী উঠাব অলপ দিগদাৰ হয় সেই বুলি উঠালোঁ আৰু কিবাকৈ। হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ হৈ যাব এতিয়া গাইছ। এয়া চাওক পূৰা ধুনীয়া নেচাৰ জেগা আমাৰ এইখিনি। এয়া পামেই আৰু অলপ আছে মানে মানুহ আজি বহুত ভক্তৰ ভিৰ বহুত আজি। এই গাইছ এয়া মানে উঠাই দিব লাগিব গাড়ী উঠাই দিয়া বাবু লাহে 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 লাহে। এয়া চাওক কিমান গাড়ী আজি মানে মানুহ বহুত আজি গাইছ। গাড়ী মাতল বোৱা ভাই। এই গাইছ ফাইনেলি আহি পালোঁ কেদাৰ মন্দিৰ আৰু এয়া আহি গৈছে পংকজ ভাই আমাৰ আৰু বাবু হা। এয়া চাওক পূৰা মানুহ আজি পূৰা ভৰ্তি। এতিয়া মানে আমি সেৱা কৰিম মানে। এই গাইছ আৰু এয়া গাছডাল চাওকচোন। এই গাছডাল মানে অলপ বেলেগ ধৰণৰ গাছ মানে কিবা মই নাম নাজানো। এইডাল গাছ মানে দৰমুখতে আছে। এয়া ব্ৰড গাছ কিজানি হ'ব। এয়া ব্ৰড গাছ এডাল। এই গাইছ তেল এটা দিবচোন। তেল এটা লৈ ল'লোঁ এতিয়া বলক আৰু যাওঁ। মানে চিৰি বগাব লাগিব এতিয়া মানে চিৰি অলপ।
বাবু ফাইনেলি আহি পালোঁ চিৰি বগাতে মানে ভাগাত ধৰি গ'ল আহে ভাই এটা আৰু গাইছ এই এডাল চাকচো বিৰাট ডাঙৰ এডাল ঔ গাছ আছে ইয়াত এতিয়া মানে আমি ভৰি হাত ধুই ল'ম ভৰি হাত ধুই মানে চাকি দি ল'ম মন্দিৰত খেলা ল'ম বলক চাই থাকক এই গাইছ মানে এতিয়া এয়া চাওক কেদাৰ মন্দিৰ এতিয়া আমাৰ মানে বিখ্যাত কেদাৰনাথ মন্দিৰ এয়া চাওকচোন মানুহ মানে লাইন পাতি আছে এতিয়া ভিতৰলৈ যাম বলক আহে ভাই এটা হৰ হৰ মহাদেৱ এই ভিতৰলৈ যাম বলক এয়া চাওক কিমান মানুহ পুৰা লাইন পাতি আছে মানুহ লাইন পাতি পাতি চাওকচোন কিমান মানুহ ভাগত ধৰিব এতিয়া ঘণ্টাটো বজাই দিওঁ চাকি থাকি দি উঠিলোঁ আৰু এতিয়া মানে ইয়াত দুৰ্গা মন্দিৰ আছে এইটো এই দুৰ্গা মন্দিৰত এটা সেৱা কৰিলোঁ এতিয়া মানে এইটো মানে হ'ল দুৰ্গা মন্দিৰ দুৰ্গা মন্দিৰত এটা সেৱা কৰিলোঁ বলক ইয়াতো চাওকচোন দুৰ্গা মন্দিৰটো কি ধুনীয়া এতিয়া বলক আহে ভাই এটা জয় মা দুৰ্গা জয় মা দুৰ্গা মা দুৰ্গা চাওকচোন বান্দৰ মানে বান্দৰে মানে সেই কৰি আছে পলাল মানে বান্দৰে চাওক ধুনীয়া আৰ্ট কৰি দিছে এয়া চাওকচোন বান্দৰ মানে সেৱা এটা কৰি লওঁ দুৰ্গা মন্দিৰত দুৰ্গা মন্দিৰত সেৱা লৈ আহিলোঁ এতিয়া আৰু তলকে যাম আৰু মানে এয়া মন্দিৰটো অলপ দেখাই দি আছোঁ চাওক কেদাৰ মন্দিৰটো আমাৰ ওচৰৰ বিখ্যাত কেদাৰ মন্দিৰ আৰু এয়া চাওক মানে বহুত মানুহ হৈছে আজি ভক্ত মানে কেদাৰ মানে শিৱৰাত্ৰি বুলি এয়া চাওকচোন আহিলোঁ মানে সেৱা লৈ উঠিলোঁ কেদাৰৰ পৰা এতিয়া মানে আমি আমাৰ ওচৰৰ মানে হৰভৰি মন্দিৰত যাম অলপ গধূলিকৈ যাম নহ'ব এতিয়া ঘৰলৈ যাওঁ বলক চাই থাকিব বহুত ভাল লাগিব আজি মানে পূৰা দেখাম আৰু যি পাৰোঁ এই গাইছ এতিয়া আমি আহিলোঁ আমাৰ ওচৰৰ বিখ্যাত হৰগৌৰী মন্দিৰ বলক চাবলৈ যাওঁ ভিতৰলৈ প্ৰগ্ৰেম চলি আছে আৰু আমি মঞ্চ ওচৰত বিচাৰিছোঁ দীপাংকৰ কলিতা আমাৰ উদীয়মান যুৱক আৰু আহিছে সৌৰভ ভাই আমি এতিয়া আছোঁ হৰগৌৰী মন্দিৰটো চাই লওঁ বাবু ভাংকা নাই কমাই নৰে আৰু কি যে আহি আছে আহি এটা মাত দি বাবু নাই আমি ভাং হোৱা নাই এই গাইছ মন্দিৰটো চাওক
কি ধুনীয়াকৈ সজাইছে মন্দিৰটো। আৰু গাইছ এয়া নাম আহিছে চাওক, এয়া নাম, এয়া মানে নাম এতিয়া সাজু হ'ব আৰু এই গাইছ। আৰু চাওক এয়া ষাঁড় গৰু, এইটো ধুনীয়াকৈ লাইট দি দিছে, গেটটো ধুনীয়াকৈ সজাইছে। ধুনীয়াকৈ সজাইছে মন্দিৰটো। আৰু এইফালেও এটা আছে ষাঁড় গৰু, সেইফালেও এটা আছে। আৰু এইফালে মঞ্চত, আমি আৰু এইফালে মঞ্চ চাওক। ইতিমধ্যে এই গাইছে এই ৰথখন চাওক কি ধুনীয়াকৈ সজাইছে ৰথখন, গোসাঁই ঘোঁৰা ৰথ এইখন। আৰু এইফালে কমিটিৰ মানুহ, এই গাইছে ধুনীয়া লাগে ন চলি থকাত, চলি থাকা এখনই নকৰ এই টক টক জকাই এখন টক Krishna Hari